নমস্কাৰ, আপোনাক সকলোকে আকৌ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'টিত অসমীয়া সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে আলোচনা কৰিম। যোৱাকালিও এটা ভিডিঅ' আলোচনা কৰিছিলোঁ অসমীয়া সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে বা কবি সাহিত্যিকসকলৰ বিষয়ে। গতিকে আজিও এই ভিডিঅ'টিতে মই অন্য তিনিজন কবি সাহিত্যিকৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব, তেতিয়াহে তেওঁলোকৰ জীৱনত কি কি ৰচনা কৰিছিলে, কেতিয়া জন্ম মৃত্যু হৈছিলে সেইবোৰ তথ্য লাভ কৰিব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি এই পৰিয়ালৰ সদস্য হৈ ল'ব, তেতিয়াহে মই দিয়া ভিডিঅ'সমূহৰ নতুন নতুন আপডেট আপোনালোকে লাভ কৰি থাকিব। আৰু এই কবি সাহিত্যিকসকলৰ বিভিন্ন প্ৰশ্নোত্তৰ, কবি সাহিত্যিকসকলৰ বিষয়ে বিভিন্ন প্ৰশ্নোত্তৰ এক্সামসমূহত সোধে, বিশেষকৈ অসম টেট, DLEDৰ এণ্ট্ৰেন্স এক্সাম, BEDৰ এণ্ট্ৰেন্স এক্সাম, আৰু আগন্তুক যি অসমত এক্সাম হ'বলৈ গৈ আছে জব ৰিলেটেড, সেইবোৰতো অহাৰ সম্পূৰ্ণ চান্স আছে। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। আৰু অসম হিষ্ট্ৰী, অসম ভূগোল এইসমূহৰ বিষয়ে মই বিভিন্ন ভিডিঅ' আলোচনা কৰি থোৱা আছে, সেইবোৰৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু যোৱাকালি যি অসমীয়া সাহিত্য আৰু সাহিত্যিকসকলৰ বিষয়ে মই যি ভিডিঅ' আলোচনা কৰিছিলোঁ, যোৱাটো প্ৰথম ভিডিঅ'টো, সেই ভিডিঅ'টোৰ মই আছামিজ লিটাৰেচাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰিছোঁ। সেই প্লেলিষ্টটোৰ মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, তেতিয়া আপোনালোকে ভিডিঅ'টো চাব পাৰিব। গতিকে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। ইয়াতে আমি প্ৰথমে আলোচনা কৰিছোঁ চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে, যে জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া কাব্য জগতত প্ৰতিমাৰ খনিকৰূপে খ্যাত। এতিয়া জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে আমি তিনিজন কবি সাহিত্যিকক বুজো। প্ৰথমে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। এই লোক তিনিগৰাকীকে একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি আখ্যা দিয়া হয়। এতিয়া প্ৰশ্ন আহিব পাৰে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি কাক কাক কোৱা হয়। অপশ্যন দি দিব, বিভিন্ন দি দিব। তেওঁ শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগিব, য'ত আছে জোনাকী যুগৰ ত্ৰিমূৰ্তি দিয়ে থাকিব যে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। আৰু এটা প্ৰশ্ন সুধিব পাৰে যে প্ৰতিমাৰ খনিকৰ বুলি কোনগৰাকী কবিক আখ্যা দিয়া হয়। তেতিয়া প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক আখ্যা দিয়া হয় বুলি আমি শুদ্ধকৈ লিখিব পাৰিব লাগিব, বা অপশ্যনত টিক মাৰ্ক দিব পাৰিব লাগিব। আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজান গাঁৱত 1867 খ্ৰীষ্টাব্দত। তেখেতৰ পিতৃৰ নাম আছিলে হৰিবিলাস আগৰৱালা। এই জন্ম আৰু মৃত্যু তাৰিখবোৰ বেছিকৈ দেখা নাযায়, আৰু মাক দেউতাকৰ নামবোৰ নাহে, তথাপি আমি জানি থোৱাটো ভাল। তেখেতৰ পিতৃৰ নাম আছিলে হৰিবিলাস আগৰৱালা। কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা চন্দ্ৰকুমাৰ আগৰৱালাই তৃতীয় বাৰ্ষিক শ্ৰেণীতে পঢ়া সামৰি চাহ আৰু চপাহাৰৰ ব্যৱসায়ত লাগে। পৈতৃক সম্পত্তি তামোলবাৰী চাহ বাগিচাৰ চাহে তেখেতৰ কৰ্মনিষ্ঠাৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। তাৰপিছতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে ক'ত হৈছিলে সন্মিলনখন, চিকাগোত হোৱা সন্মিলনত তেওঁ পৈতৃক সম্পত্তি তামোলবাৰী চাহ বাগিচাৰ তেওঁ একেধাৰে যি কৰ্মনিষ্ঠা, তেওঁৰ কৰ্মত যি নিষ্ঠা আছিলে, তাৰ বাবে তেওঁ চিকাগোত হোৱা সন্মিলনত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। তাৰপিছতে 1889 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামীৰ লগত লাগি জোনাকীৰ আলোচনী সম্পাদন প্ৰকাশ কৰে। সেইকাৰণে কোৱা হৈছে জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। এই লোক তিনিওগৰাকীকে একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম সম্পাদক। প্ৰশ্ন সুধিয়ে থাকে যে জোনাকীৰ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিলে? চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীত প্ৰকাশ পোৱা আগৰৱালা দেৱৰ বনকুঁৱৰী নামৰ কবিতাটোৰেই অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভণি হয়। প্ৰশ্ন সোধে যে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? তেতিয়া উত্তৰটো হ'ব বনকুঁৱৰী। এইটো এক্সামত সুধি থাকে, গতিকে আপোনালোকে এইটো মনত ৰাখিব, বিশেষকৈ মনত ৰাখিব এইটো। ইয়াৰ উপৰি অসমীয়া সাদিনীয়া অসমীয়া, তিনিদিনীয়া অসমীয়া বাতৰি কাকত প্ৰকাশ আৰু পৰিচালনা কৰি চন্দ্ৰকুমাৰ আগৰৱালাই অসমীয়া সংবাদ জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। অসমীয়া সাদিনীয়া অসমীয়া, তিনিদিনীয়া অসমীয়া, এইসমূহ আপোনালোকে মনত ৰাখিব। এইসমূহৰ জৰিয়তে তেওঁ অসমীয়া সংবাদ জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। তেখেতৰ কবিতা পুথি দুখন, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখন কি কি? এইটো সোধে এক্সামত। প্ৰতিমা আৰু বিন বৰাগী। প্ৰতিমাখন প্ৰকাশ পাইছিলে 1914 চনত, আৰু বিন বৰাগীখন প্ৰকাশ পাইছিলে 1923 চনত। এইকেইটা আপোনালোকে মনত ৰাখিব, চন দুটা বহুত ইম্পৰ্টেণ্ট হয়। বনকুঁৱৰী কবিতাটো প্ৰতিমা কবিতাৰ অন্তৰ্ভুক্ত। বনকুঁৱৰী কবিতাটো তেওঁৰ কবিতা পুথি প্ৰতিমাত অন্তৰ্ভুক্ত আছে। যে বনকুঁৱৰী কবিতাটো চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনখন কবিতা পুথিত লিপিবদ্ধ আছে? এতিয়া উত্তৰটো হ'ব প্ৰতিমা। প্ৰতিমা সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে
প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। এইটো এক্সামত সুধিয়ে থাকে, এইবাৰ DLEDৰ এন্ট্ৰেন্স এক্সামতো আহিছে যে চন্দ্ৰকুমাৰ আগৰৱালাই কোৱা উক্তিটো কি আছিলে? প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। এক্সামত এনেকৈও সোধে যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এই বাক্যশাৰী কাৰ? তেতিয়া উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 1938 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ দেহাৱসান ঘটে। তাৰপিছতে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিষয়বস্তু হৈছে প্ৰেম আৰু সৌন্দৰ্য। চন্দ্ৰকুমাৰ আগৰৱালাই যিমানবোৰ কবিতা ৰচনা কৰিছে তেওঁৰ প্ৰধান বিষয়বস্তু আছিলে প্ৰেম আৰু সৌন্দৰ্য। এইটো এক্সামত সুধি থাকে। সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল, এই আছিল তেখেতৰ কবিতাৰ মূল মন্ত্ৰ। গতিকে এইখিনি ইম্পৰ্টেণ্ট হয়, আলোচনা কৰিলো আপোনালোকৰ লগত। আৰু তাৰপিছতে আমি আলোচনা কৰিছো কবি ৰঘুনাথ চৌধুৰীৰ বিষয়ে। এইটো ৰঘুনাথ চৌধুৰীৰ বিষয়েও বিভিন্ন প্ৰশ্ন অহা দেখা যায় যিকোনো এক্সামতে। গতিকে আমি আলোচনা কৰিছো 1878 চনত হাজোৰ ওচৰৰ লাওপাৰা গাঁৱত ৰঘুনাথ চৌধুৰীৰ জন্ম হয়। 7 বছৰ বয়সত আত্মীয় গড়গৰাম চৌধুৰীৰ আশ্ৰয়ত থাকি তেখেতে গুৱাহাটীত প্ৰাথমিক শিক্ষা লাভ কৰে। হাইস্কুলৰ 8ম শ্ৰেণীলৈকে তেখেতে শিক্ষা গ্ৰহণ কৰিছিলে। ঘৰতে সংস্কৃত অধ্যয়ন কৰিছিলে। চৌধুৰীয়ে গুৱাহাটী বালিকা প্ৰাথমিক বিদ্যালয় আৰু ৰোমান কেথলিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে। পিছলৈ শিক্ষকতা এৰি তেখেতে খেতি-বাতিত আত্মনিয়োগ কৰে। তাৰ লগে লগে তেখেতে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যলৈ প্ৰচুৰ অৱদান আগবঢ়ায়। দেশৰ স্বাধীনতা আন্দোলনত যোগ দি তেখেতে 15 মাহ কাৰাবাস খাটে। 1 বছৰ 3 মাহ তেওঁ জেল খাটিছিলে। ৰঘুনাথ চৌধুৰীয়ে ৰচনা কৰা কবিতাৰ পুথিকেইখন হৈছে সাদৰী, কেতেকী, এইখিনি এক্সামত আহি থাকে, সাদৰী, কেতেকী, কাৰবালা, দহি কতৰা। ৰঘুনাথ চৌধুৰীয়ে 4খন কবিতা পুথি লিখিছিলে, সেইকেইখন হৈছে সাদৰী, কেতেকী, কাৰবালা আৰু দহি কতৰা। পছতীয়া তেখেতৰ একমাত্ৰ গল্প পুথি। ৰঘুনাথ চৌধুৰীৰ একমাত্ৰ গল্প পুথিখনৰ নাম কি? তেতিয়া উত্তৰটো হ'ব পছতীয়া। আপোনালোকে এইখিনি মনত ৰাখিব। তাৰপিছত নৱমল্লিকা নামেৰে এখন কথা কবিতা পুথিও তেখেতে ৰচনা কৰিছিলে। এইখন তেওঁ মৰণোত্তৰ সময়ত প্ৰকাশ পাইছিলে। এইটো পৰীক্ষাত আহে যে ৰঘুনাথ চৌধুৰীৰ মৰণোত্তৰ সময়ৰ কথা কবিতা পুথিখনৰ নাম কি? তেতিয়া উত্তৰটো হ'ব নৱমল্লিকা। আৰু প্ৰথম অসমীয়া কথা কবিতাৰ কবি কোন আছিলে? তেতিয়া যোৱাকালি মই আলোচনা কৰিছিলো, আপোনালোকে হয়তো কিছুমানে চাইছে যদি গম পাইছে। প্ৰথম অসমীয়া কথা কবিতাৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা। আৰু যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা পুথিখনৰ নাম হৈছে কথা কবিতা। এইখিনি আপোনালোকে মনত ৰাখিব। তাৰপিছত চৌধুৰীৰ কবিতাবোৰ প্ৰকৃতি বিষয়ক। ফুল আৰু চৰাই তেখেতৰ কবিতাৰ প্ৰধান বিষয়বস্তু। সেয়েহে তেখেতক বিহগী কবি বা প্ৰকৃতি কবি বুলি কোৱা হয়। এক্সামত সোধে যে কোনজন অসমীয়া কবিক বিহগী কবি আখ্যা দিয়া হয়? তেতিয়া উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰী। এইখিনি এক্সামত আহি থাকে। তাৰপিছতে গুৱাহাটী সভিতা সভাৰ লগত চৌধুৰী জন্ম লগ্নৰে পৰা জড়িত আছিল। 1936 চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 16শ অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিলে। বিশ্বশান্তি, এইটো এক্সামত সোধে যে ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশন আৰু কেতিয়া সভাপতিত্ব কৰিছিলে? 1914 চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 16শ অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিলে। বিশ্বশান্তি পৰিষদৰ অসম শাখাৰ আৰু সৰ্বভাৰতীয় শান্তি পৰিষদৰ কলকাতা অধিৱেশনৰ কৃষ্টি শাখাৰ তেখেতে সভাপতি আছিলে। এইখিনি পঢ়িব, আপোনালোকে মনত ৰাখিব। গুৱাহাটীৰ পৰা প্ৰকাশ হোৱা জোনাকীৰ চৌধুৰী সহকাৰী সম্পাদক আছিলে। তদুপৰি সুৰভি আৰু জয়ন্তী নামৰ আলোচনী দুখন সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ অভিনৱত্ব কঢ়িয়াই আনিছিলে। এক্সামত সোধে যে সুৰভি আলোচনীখন কোনজন অসমীয়া সাহিত্যিকে প্ৰকাশ কৰিছিলে? এতিয়া উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰী। সুৰভি আৰু জয়ন্তী তেখেতৰ একমাত্ৰ দুখন আলোচনী। তাৰপিছতে 1967 চনত ৰঘুনাথ চৌধুৰীৰ মৃত্যু হয়। মৃত্যুৰ চন আৰু জন্মৰ চনকেইটা নুসুধে যদিও কেতিয়াবা সুধি দিব পাৰে। গতিকে আপোনালোকে প্ৰত্যেকৰে মনত ৰাখিব। এইখিনি আলোচনা কৰিলো যে কোনজন কবিক বিহগী কবি আখ্যা দিয়ে ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি কেইখন? 4খন। সেইসমূহ হৈছে সাদৰী, কেতেকী, কাৰবালা আৰু দহি কতৰা। তাৰপিছতে আমি আলোচনা কৰিম অন্য এজন কবি দেৱকান্ত বৰুৱা। 1914 চনত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিলে। অসমীয়া ৰোমান্টিক যুগৰ অন্য এজন কবি হৈছে দেৱকান্ত বৰুৱা।
অসমীয়া ৰোমান্টিক যুগৰ অন্তিম স্তৰৰ শ্ৰেষ্ঠ কবি দেৱকান্ত বৰুৱাৰ জন্ম হয় 1914 চনত নগাঁৱত। এইটো আপোনালোকে মনত ৰাখিব। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা নগাঁৱৰ খৰঙী বৰুৱাৰ বংশধৰ। দেৱকান্ত বৰুৱাই নগাঁও চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। নগাঁও গভৰ্ণমেণ্ট স্কুলৰ পৰা গভৰ্ণমেণ্ট বইজৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। কিমান চনত হৈছিলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ? 1931 চনত। তেওঁ কাশী বিশ্ববিদ্যালয়ৰ পৰা BA আৰু LLB পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। 1930 চনত আইন অমান্য আন্দোলনত যোগদান কৰি বৰুৱাই 6 মাহ কাৰাবাস খাটে। এইটো কিন্তু প্ৰশ্ন এটা আহি যে আইন অমান্য আন্দোলন কেতিয়া হৈছিলে? তেতিয়া উত্তৰটো হ'ব 1930 চনত। তাৰপিছত ৰাজনীতিত প্ৰৱেশ কৰি তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিলে। 1962 পৰা 67 চনত অসমৰ শিক্ষামন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে। লগতে 1970 চনত বিহাৰৰ ৰাজ্যপাল আৰু 1972 চনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। তাৰপিছতে তেওঁ কবি সাহিত্যিক অসমীয়া সাহিত্য জগতলৈ কি অৱদান আগবঢ়াইছে সেইখিনি আমি আলোচনা কৰিম। ৰাজনীতিবিদৰ উপৰি বৰুৱা এজন কবি আৰু ভাল সাংবাদিক আছিলে। তেওঁ একমাত্ৰ কবিতা পুথি সাগৰ দেখিছা 1948 চনত প্ৰকাশ পায়। স্বাধীনতাৰ এবছৰৰ পিছতে তেওঁ একমাত্ৰ কবিতা পুথি সাগৰ দেখিছা প্ৰকাশ পায় 1948 চনত। এইটো একদম ইম্পৰ্টেণ্ট হয় যে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? সাগৰ দেখিছা। নাইবা এক্সামত প্ৰশ্ন সোধে যে সাগৰ দেখিছা অসমীয়া কবিতা পুথিখন কোনজন অসমীয়া কবি বা সাহিত্যিকৰ এনেকৈ প্ৰশ্ন সোধে, তেতিয়া অপশ্যন দি দিব লক্ষ্মীনাথ বেজবৰুৱা, দেৱকান্ত বৰুৱা, চন্দ্ৰকুমাৰৰ লগত হেমচন্দ্ৰ গোস্বামী। তেতিয়া উত্তৰটো হ'ব দেৱকান্ত বৰুৱা। আমি শুদ্ধকৈ সেইটো অপশ্যন চুজ কৰিব পাৰিব লাগিব। তেওঁৰ সৰহভাগ কবিতা প্ৰেমমূলক। ইংৰাজ কবি ব্ৰাউনিঙৰ দৰে নাটকীয় ভংগীত কবিতা লিখি তেওঁ অসমীয়া কবিতাৰ ৰচনাৰ ৰীতিত যুগান্তৰ আনে। মোৰ দেশ মানুহৰ দেশ কবিতাটোৰ মাজেদি কবিৰ স্বদেশ প্ৰেমৰ ভাৱ প্ৰকাশ পাইছে। এক্সামত কেতিয়াবা সুধি দিব পাৰে যে অসমীয়া কবিতা মোৰ দেশ মানুহৰ দেশ কবিতাটো কোনজন কবিৰ? তেতিয়া উত্তৰটো হ'ব দেৱকান্ত বৰুৱাৰ। 1996 চনত এইগৰাকী কবিৰ মৃত্যু হয়। এইটো মনত ৰাখিব। দেৱকান্ত বৰুৱাৰ কেতিয়া মৃত্যু হৈছিলে? 1996 চনত আৰু জন্ম হৈছিলে 1914 চনত নগাঁৱত। সেইখিনি আপোনালোকে মনত ৰাখিব। আৰু তেওঁৰ একমাত্ৰ কবিতা পুথিখন আছিলে সাগৰ দেখিছা 1948 চনত প্ৰকাশ হয়। গতিকে আজি এই তিনিজন কবিৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু যিসকল কবি সাহিত্যিকৰ বিষয়ে অসমীয়াৰ গতিকে মই আলোচনা কৰি যাম। আপোনালোকে ভিডিঅ'সমূহ চাই গৈ থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি পৰিয়ালৰ সদস্য হৈ ল'ব। তেতিয়া মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আপডেট লাভ কৰিব। গতিকে মই ডেছক্ৰিপশ্যনত লিংক দিয়া ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব। গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ।